সুৰা আৰু বিহুক লৈ এটাৰ পাছত এটা বিস্ফোৰণ মুখ্যমন্ত্ৰী কোনোবাই ঘৰত খাওক মোৰ ক'বলগীয়া একো কথা নাই মদ খোৱাক আমিও বাধা নিদিওঁ দোকানটো আমিয়ে খুলি ৰাখিছো বহাগ বিহুক আমি মদ আৰু চান্দা সংস্কৃতিৰ লগত জড়িত কৰিব নালাগে যে বহাগ বিহুক আমি কেতিয়াও মদ আৰু চান্দা সংস্কৃতিৰ লগত জড়িত কৰি দিব নালাগে এই ব্যৱস্থাই বিশ্বৰ দৰবাৰত অসমীয়া জাতিক তুলঙা জাতিত পৰিণত কৰিছে এই ব্যৱস্থাটোৱে বিশ্বৰ দৰবাৰত আমাৰ জাতিটোক এক তুলুঙা জাতিলৈকে পৰিৱৰ্তন কৰে বিহুৰ পেণ্ডেলত মদৰ প্ৰচলনে দুৰ্বল কৰি তুলিছে অসমীয়া জাতি যে বিহুৰ পেণ্ডেলত মদৰ প্ৰচলনে আমাৰ জাতিটোক দুৰ্বল কৰি তুলিছে জাতিটোৰ আটাইতকৈ বদদামী বস্তুটোৱে হৈছে চান্দা সংস্কৃতি যে আমাৰ জাতিটোৰ কপালত থকা আটাইতকৈ বদনামৰ বস্তুটি হৈছে চান্দা সংস্কৃতি এইদৰে সুৰা আৰু চান্দা সংস্কৃতিক লৈ এটাৰ পাছত এটা বিস্ফোৰক মন্তব্য আগবঢ়াইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উল্লেখযোগ্য যে অসমৰ বিভিন্ন বিহু সমিতিক আৰ্থিকভাৱে সাহায্য প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সুৰা আৰু চান্দা সংস্কৃতিৰ বিৰুদ্ধে তীৰ্যক মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্য এতিয়া চৰ্চিত হৈছে